এতিয়া আমি আছোঁ লখৰা চাৰিআলিত। এইটো লখৰা চাৰিআলি হয়। আমি যাম এতিয়া দীপৰ বিল। আজি যিহেতু বিশ্বকৰ্মা পূজা, গাড়ী ঘোঁৰা ভিৰ কম। আমাৰ ইয়াত থমাছদাই গাড়ী চলাই আহিছে। এতিয়া থমাছদা ভনীয়েক বা হয়। এতিয়া আহি আছোঁ। আৰু থমাছদা কিমান কিলোমিটাৰ আছে দীপৰ বিললৈ? 5-6 কিলোমিটাৰমান আছে। আমি কামৰূপ দ্বিতীয় অফিচ পাইছোঁহি। একদম ধুনীয়া ভিউ এইটো। আমাৰ ড্ৰাইভাৰে পুৰা গাড়ী চলাই আহি আছে দেই। মন্দিৰটো আহিম বুলি। এইটো মন্দিৰ কোনটো মন্দিৰ? আমি আহিছোঁ নেকি? ডিপুৱে মই বিকিয়ে আহিছোঁ। ইয়াত নাই আমি পাহাৰ এটাৰ ওপৰত গৈছোঁ। শ্ৰীমন্ত শংকৰদেৱ সত্ৰ। এইখিনি হেৰি এটা নাছিলে জানো থমাছদা? কি কয় মাৰ্চিডিছৰ ডিলাৰ এটা? আজি ধৰ ভিডিঅ' কৰি যাম আৰু ৰাইজে চব। মানুহটা কি কয়? এইখন ব্ৰিজ, এইখন বাইদেউ ভাল পাইছেনে? এইটো গড়চুক চাৰিআলি হয়। তয়ো নাজানো নেকি চিকিৎসা আৰম্ভ হোৱাৰ পিছত সংক্ৰমণৰ যে কোনো ভয়ে নাথাকে? টিফিনত কি আনিছ? হেৰি পতা নাই নি আজি? ডিপু নাই, হেৰিত আছে, এই দোকানতে আছে। দোকান খোলা আছে যে। আহিলোগে আকৌ আহি আছো। শ্ৰীমন্তই ভিডিঅ' কৰি আহি আছে। ৰাতি দিব ভাত কাট এতিয়া আমি দীপৰ বিলৰ ৰাস্তাতে আহি আছোঁ। ঠিক আছে। একদম পাহাৰৰ কিনাৰে কিনাৰে আহি আছোঁ ন।
যোৱা নাই সেইটো সময়ত ইয়াত কেলা কাজিয়া হয় মদ খাই ল'ৰাবিলাক কেলা নিচা ফাটিলাগে আৰু এতিয়া নিচা ফাটিলাগে আৰু এতিয়া সেইটো কপা নাই একদম জাম লাগি গ'ল যে এই মাত কথাৰ পৰা দৌৰাব নোৱাৰিব বিমল ইলাইচি ভাষা কেচৰি দীপাৱলী পাই গ'লোহি তো দীপাৱলী পাই গ'লোহি আগলৈ যাওঁ বোলো নে কি আজি বহুত ভিৰ আপুনি এইফালে মুকলি আছে বতাহ মাৰিলে এইফালে চব মেটেকা হৈ বলিছে চলাচল হৈ থাকে গৈ পেলাই ঘৰত পাইছিলগৈ Hello, namaste, Adab. 19.7 Big Fan. Kuni is এইখনেই হৈছে দীপৰ বিল গোটেই মেটেকা পৰা ভৰ্তি হৈ আছে চাওক চাৰিচুকীয়াটো গোটেই মেটেকা পানীয়ে মেটেকা আৰু একো নাই গুৱাহাটীলৈ পুৰা বেয়া আহিবলৈ আগত যাম এতিয়া আমি দীপৰ বিলৰ পৰা যাব লৈছোঁ বালাজী মন্দিৰ চাই থাকক ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ নামি লওঁ আমি গাড়ীখন ৰখাই দিম নামি আৰু দেখা নাই নি মানুহবিলাক তেনেকৈ হেৰি কৰি আছে হাই ফ্ৰেণ্ডছ এতিয়া আমি উপস্থিত আছোঁ বালাজী মন্দিৰত এতিয়া দেখাম দৃশ্যবিলাক কেনেকুৱা ইয়াৰ এতিয়া আমি এইখন মন্দিৰৰ গেট হয় গেটখনত সোমাই আমি মন্দিৰ পাম ইয়াত আকৌ ইয়াৰ ভিতৰত সোমাই ভিডিঅ' ফটো এইবোৰ তোলা বন্ধ আছে যিহেতু বাহিৰতহে আমি যি কৰোঁ কৰিব পাৰিম ফটো ভিডিঅ' যি কৰোঁ ইয়াত বহুতে ফটো ভিডিঅ' মাৰিও আছে কিন্তু ভিতৰত মৰা এলাউটো নাই ভিতৰত ফটো বা ভিডিঅ' যদি কৰে ফাইন দিব লাগিব যিহেতু আমি তাত ফাইন নিদিওঁ নকৰোঁ আমাৰ প্ৰয়োজন নাই আজি ভাগটো সমাপ্ত কৰিছোঁ কেনেকুৱা পালে দুই কথা কমেণ্ট কৰি জনাব